আজিছি বক দেখাই আছো টাইম 3:15 তো 3:15 মই এনেকে বাগাত দি আছো তো এইটো গাইস এইটো কাকৰা আমি ললো তো এইটো এটা খাব আৰু গাইস বৰ্তমান বাজিছে দুটা তো দুটা বজা এটা মানে যাম অলপমান চাম মানে পৰিৱেশটো কেনে হৈছে দুটা তো এতিয়া গাইস এনেকে আমি গৈছো পানী খুচি দেখছি না গাইস দেখছি না ককলগি গৈছি তো এটা এনেকে এটা গৈছো আমি ও ভাই দ ও ভগৱান তো হে গাইস আমি জনাইছো মোৰ ইউটিউব চেনেল বিবৈশ্যলৈ আৰু আজি মানে গৈ আছো জংগলত মানে কেনেকুৱা মানে এক্সপিৰিয়েন্স জংগলত থাকিবলৈ আজি মানে যাম আজি গোটেই ৰাতি জংগলত থাকিম তো ওলাইছো আৰু যাবলৈ আৰু ইফালে পুৰা বেডিং চেডিং মানে লৈ লৈছো তো ভাই বেগটো দিছোন তো ভাই ইয়াতে পুৰা আমি পুৰা চৰাই লৈ লৈছো একদম তো আজি গোটেই ৰাতিটো মানে আমি কাটে দিম জংগলৰ মাজত তো হ'ব মানে কি হ'বলৈ যাই আছে ভিডিঅ'টো মানে একদম মানে ডেঞ্জাৰাছ ভিডিঅ' তো চাই থাকিব আৰু ইফালত দেখি দেখছিনা পুৰা পুখুৰী চখুৰী আছে তো ইয়াৰে কাষতে আজি থকা হ'ব এই গাছৰ ওপৰত সেই ভাই ব'লে এনেকৈ পুখুৰী পাৰে এনেকৈ গৈ আছোঁ আমি এতিয়া দেই তো এনেকৈ পুৰা একদম বাছা লৈ ঘৰ বনাব যাই আছোঁ এই সহায় দি যাব লাগিছিল এই ভাই ব'লে তো গাইছ লাহে লাহে ৰাতি হৈ গ'ল আৰু ইফালে আমাৰ ঘৰটো পুৰা বনাই লৈছোঁ ইফালত দেখি দেখছি না কেনেকৈ কি যোগাৰ কৰি লৈছোঁ আৰু তো এতিয়া ইয়াত দিয়া হ'ব অমলতা তো আমাৰ এনেকৈ চৌকা এটা ৰেডি হৈছে কাকৰাৰ মাটি লৈ লৈছোঁ মানে এইফালে সেই কাকৰাৰ তোলা মাটিটো ইয়াতে তুলি পূৰা আমি লৈ লৈছোঁ পূৰা ইয়াৰ পৰা তো ইয়াতে এটা বঢ়িয়াকৈ চৌকা হ'ব আমাৰ ইয়াতে খানা হ'ব আৰু ইফালে ঘৰ তো আৰু ইফালে পূৰা ঘৰ আমাৰ পূৰা ৰেডি একদম মানে একদম কি চাওক এনেকৈ সোমাই আহিলোঁ তো ৰাতি মানে ইয়াতে পূৰা থকা হ'ব বা দেখছি না ভোট চাব পাৰিম ৰাতি ভোট চোট আৰু এখন গাড়ী যিটো খহি পৰে মূৰত বাপ পাৰে বাপ খিৰিকী বনাই লৈছোঁ ইফালে নেচাৰেল খিৰিকী আৰু ইফালেও খিৰিকী আছে ৰাতি মানে এনেকৈ ভোট চোট আহি যাব পাৰে হয় দেখি তো সেয়ে আৰু তো এতিয়া গাইছ এনেকৈ আমি গৈছোঁ পানী খুচি দেখছি না গাইছ ভয়ংকৰ মানে একদম এক্সপিৰিয়েঞ্চ তো ভাই তো গাইছ দেখছি মোৰ ভৰি দেখছি না ককলগি গৈছি তো এতিয়া গৈছোঁ আমি খৰি আনিব মানে ভাত ৰান্ধিব লাগিব ন তো বলা ভাই খৰি লাগে ভাই খৰি তো এইবিলাক ভাল হ'ব আৰু এতিয়া গাইছ টাইম হৈছে কিমান ভাই চাই দেখাই দিওঁ আমি বৰ্তমান 9:27 তো ইফালে জুইৰ ব্যৱস্থা আমি কৰি আছোঁ তো জুইধৰ কি কৰি আছে জুই ধৰিছোঁ ভাই জুই ধৰি আছোঁ আজি বম খানা হ'ব পুৰা কাকৰা ভজাৰ পৰা চব হ'ব তো চাই থাকক আৰু ইফালে পুৰা একদম ৰাতি ইয়াতে আজি মানে কি হ'ব আৰু ক'ব নোৱাৰিছোঁ আৰু মানে এইফালে দেখছি না পুৰা একদম চাৰিওফালে আন্ধাৰ তো দেখছি আপোনালোকে এই 9:27 এই কি একদম মানে পৰিৱেশ বৰ্তমান মানে এইফালে পুখুৰী আছে চাৰিওফালে পুখুৰীয়ে কি আৰু ৰাইজসকল আপোনালোকক এটা কথা জনাই দিওঁ মানে এইখিনি যি দেখছি আপোনালোকে ইয়াতে মানে মানুহ কৰি দিয়া হয় মানে হ'লেও মানে আমি থাকিবলৈ চেষ্টা কৰিছোঁ মানে আপোনালোকৰ কাৰণে মানে ভূত প্ৰেত সঁচাকৈ আছে না নাই মানে সেইটো আমি আপোনালোকৰ মাজলৈ মানে আপোনালোকক বুজাবলৈ চেষ্টা কৰিম মানে কি ভূত প্ৰেত সঁচাকৈ আছে না নাই তো বহুত বেছি ডেঞ্জাৰাছ ভিডিঅ' আৰু আপোনালোকে ট্ৰাই নকৰিব এনেকুৱা আমাৰ বহুতখিনি কষ্ট হৈছে বহুত বেছি ভিডিঅ'টো চাই আপোনালোকে গমেই পাইছে তো ভাই এতিয়া ব'লক আমি ভাতটো এতিয়া ৰান্ধোঁ কি কম মানে একদম ভয়ানক ইয়াতে এতিয়া অলপমান সামৰি দিওঁ ৰ'ব ভাত হৈ আছে ইয়াতে অলপ বাগাত দিছোঁ অলপ আৰু গাইছ মাও আছে দিয়ক বহুত তো গম পাইছে আহিছোঁ খৰি নহয় চৰি মানে কাকৰা বিচাৰি যাই আছোঁ ৰ'ব কাকৰা বিচাৰি যাম
মানে অংকুৰ ভাই আমাৰ কাকৰা বিচাৰি যাই আছে তো পালা হ'ব এটা তো বলকচোন বলক চাই আহোঁ ভাই হওক ভাই ক'ত গেলি ভাই এই বম জংঘলখন মই একলা একলা এৰি এৰি ক'ত যায় ভাই চাওঁ চাওঁ ভাই ক'ত এই ভাই এটা বম ডাঙৰ কাকৰা হৈছে ক'ত ক'ত ভিডিঅ'ত লগাই দিবা আৰু এই ক'ত একো নকৰে তো এইটো গাইছ এইটো কাকৰা আমি ল'লোঁ তো এইটো এতিয়া খোৱা হ'ব এটা আৰু এনেকৈ ধৰি ল'লোঁ ৰ'ব এইটো এই লৈ আহা ভাই লৈ আহা গাইছ দুটা তো আৰু ওলছি বোলে কাকৰা তো দেখছি না আৰু পুৰা একদম তো এতিয়া গাইছ আমাৰ কাকৰাটো আমাৰ পুৰা হ'ব এতিয়া এই ভাই কাকৰাটো দি জুইত তো আজি মানে পুৰা একদম এডভেঞ্চাৰ হ'ব যাইছে ভিডিঅ'টো কলপাত লৈ লৈছোঁ আৰু কাকৰাটো মানে বেচেৰাই আজি পুৰা যাব ইয়াতে জুইত পুৰা কাকৰা চাকৰা আমাৰ চেলে আছে মানে বাচি আছে কাকৰাটো ভাই কেনে লাগে আপুনি খাই চাব নেকি খাই নাই বুলি তো বুলি খাই আছোঁ তো এনেকৈ আমাৰ ভাত হৈ গ'ল ৰেডি তো এতিয়া আমি খাব লাগে চলি বলি কেইটা আছে দেই চলি বলি মাত দিয়ে দে খাবা লাগে তো অংকুৰ ভাই ৰান্ধেনি বৰ্তমান আমাৰ ইয়াতে তো ৰান্ধেনি তো এতিয়া বৰ্তমান ভাই মাংস দিয়ে ভাই মাংস দি ভাত খাব লাগে দেই জল্দি দেই দিছো চবকে মিলি আছো ভাই আৰু এনেকে মোৰ ভোগত আহি গেল মাংস দুই পিস के पर गया ओ माय ৰবা নাখবা ৰবা একেলগে খাম ৰবা আকালে খাব লাগিব মই ভাগ খাই লম দে না নকৰবা কি বৰ্তমান আমি খানা পিনা খাই ল'লোঁ তো এতিয়া বাগাত শুম আৰু মানে পূৰা ৰেডি হৈ লৈছোঁ আৰু দেখছোঁই না কোনো মানে চাৰিওফালে কোনো নাই তো বৰ্তমান শাৰী শব্দ একো নাই তো ইফালে এতিয়া আমাৰ বিচনা পূৰা ৰেডি কৰিছোঁ তো মানে বেগটো লৈ লৈছোঁ পূৰা মানে তো বেগটো লৈয়ে মানে ইয়াতে মানে শুম আৰু আজি কি হয় মানে ৰাতিটো তো চাই থাকিব মাজে মাজে আপোনালোকক দেখাই থাকিম পৰিৱেশখিনি কিন্তু তো এনেকৈ বাজিছি বৰ্তমান 12:35 ৰ'বক ৰাখে 12:35 তো এতিয়া ভাই ফুটেলি মাতপি দে ফুটেলি মাতি দিবি দে ভাই মাতি বিন্দাছ তো চাওঁ এইফালে মানে শিকি ৰাখি দিছোঁ মানে ভূত দেখা জীৱন আমাৰ চাওকচোন কি জীৱন মানে আছে না তো এতিয়া খুন্দি মাৰো যাওক মই ভাই বৰ্তমান বাজিছে এতিয়া ৰাতি ৰ'বক চাই আছোঁ মই তো বৰ্তমান বাজিছে 12:53 এই চাওক 12:53 মানে আমাৰ আৰু আমি ওলাই লৈছোঁ লুডু তো গোটেইকেইটা লুডু খেলাম মানে আৰু গাইছ পকাত ধৰি বাগাত দিব নোৱাৰি মানে শুবা নোৱাৰি চাওকচোন চাওক এই শুদ্ধা পকা আহি দেখছি ন এই পকাত ধৰি মানে কি ধুনীয়াকৈ টোপনি মাৰিছিলোঁ 10 মিনিটমান সময়তো এই পকাত ধৰি সাৰি পাই গ'লোঁ মই তো এতিয়া লুডু খেলে থাকিম আৰু মানে ইয়াতে কি এতিয়া মানে বৰ্তমান ভূত আহে বুলি গাইছোঁ তো এতিয়া অপেক্ষা কৰি আছোঁ মানে ভূতৰ তো লুডু খেলে ভূতকলৈকে অপেক্ষা কৰিছোঁ তো চাই থাকিব তো দেখাই আছোঁ কি তো গাইছ বৰ্তমান বাজিছে 1:30 বাজে বৰ্তমান তো টাইম দেখাই দিছোঁ আপোনালোকক 1:30 বাজে মানে অলপমান ভয় ফিল এটা আহিছে আৰু মানে কি ক'ম মানে পুখুৰী আছে ন এইফালে দেখি পুখুৰী আছে তো সেইকাৰণে মানে চাগে কিবা এটা ভয় ফিল আহি আছে মানে ভয় লাগলি গম পাই না আপোনালোকৰ ফিল এটা আহি যায় হয়তো কিবা এটা যেন আইচি হেন লাগি আছে যেন কলিজাটো ধুপ কৰে মানে মোৰ বেলেগ কাৰণত মোৰ ভয় লগা নাই মানে পুখুৰী আছে এইফালে দেখি মানে বুজি পাইছোঁ ন চাৰিওফালে মানে পুখুৰীৰ মাজত আছোঁ ন আমি মানে সেইকাৰণে কিবা অলপ মানে ভয় এটা ফিল হৈছে তো তথাপিতো আছোঁ আৰু মানে চাওঁ কি আৰু গাইছ বৰ্তমান বাজিছে 2টা তো 2টা বজাত এতিয়া মানে যাম অলপমান চাম মানে পৰিৱেশটো কেনেহেন হৈছে 2টা বাজিছে মানে অলপ ভয়ো লাগছে গাইছ তো যাই আছোঁ আগলৈ কি হয় মানে দেখা যাব একো দেখা নাপায় গাইছ অকল মানে কি ক'ম আৰু মানে ৰাসটো জ্বলাই যাম মোবাইলত আৰু মানে তো বৰ্তমান গাইছ বাজিছে বৰ দেখাই আছোঁ 3:15 তো 3:15 মই এনেকৈ বাগাত দি আছোঁ আৰু আহু তাতে সাৰি আছে পুৰা
চুমটি লাগছে না ভাই ঘুমটি লাগছে কিন্তু ঘুমটি নামৰো আমাৰ পানীও শেষ হ'ল কাৰণ ভূত ৰখি আছো না আজি আমি তো মই অলপ শুইছোঁ মই অলপ মানে নৰি দিয়ক আৰু অলপ গম পাইছে ন তো গাইছ বৰ্তমান বাজি আছে মানে কি 3:37 মোটামুটি 4টা মানে পুৱা হ'বই আৰু ৰাতিপুৱা দেখাই আছোঁ ৰ'বা অলপ পৰিৱেশটো মানে ভাই চাবা এই ভাই ঘৰটো ভাঙি গ'লি বেয়া কথা অলপ বাহিৰত যাওঁ ৰ'ব পৰিৱেশটো দেখছি না পুৰা একদম চুনচান জাগা তো দেখছি না কোনো নাইতো ৰাতিপুৱা হ'বই আৰু তো লগ পাম ৰাতিপুৱা আৰু এনেকৈ হৈ গ'ল মানে ৰাতিপুৱা তো আজি এইটো ঘৰতে মানে গোটেই ৰাতিটো কটাই দিলোঁ তো অংকুৰ ভাইটো কি কৰি আছাই ভাই সজন কাটা আহি আছো ৰাতিটোতে ঘুমটি নাহিলাকে এতিয়া ভাই সজন কাটা আহি আছো তো মানে আজি গোটেই ৰাতিটো মানে ইয়াতে কটাই দিলোঁ দিয়ক আৰু তো গাইছ এনেকৈ আজি এতিয়া ঘৰটোক বাই দি যাব লাগিব এতিয়া মই নিজৰ ঘৰক তো আপোনালোকক এতিয়া মানে ঘৰটো অলপমান দেখাই দিওঁ মানে যোৱাকালি ৰাতি কেনেকৈ মানে বনাইছিলোঁ তো দেখি এয়া অমলতা দি বনাইছিলোঁ এনেকৈ তৎক্ষণাতে মানে ইমাৰ্জেঞ্চি বনাই দিয়া ঘৰ আৰু সেইটো মানে একো মানে বান চান নাই মানে এনেই আৰু জাষ্ট খৰি আনছোঁ তাৰ পৰা তো ইয়াতে লৈ আহিছোঁ ডাইৰেক্ট মানে সেনে মানে একো আৰু মানে ইয়াতে গাঁঠা চাঠা নাই আমি আকৌ ডাইৰেক্ট বনাই দিছোঁ ঘৰটো আৰু ৰাতি এনেকৈ পানী দি আমি তাত আমি খৰি আনিব গৈছিলোঁ মানে ভাত ৰান্ধিব আৰু এইখিনিয়ে আছিল আজি ভিডিঅ'টো আৰু যদি ভাল পালে লাইক এটা কৰি দিব আৰু যদি আপোনালোকৰ চেনেলটো নতুনকৈ হৈছে চেনেলটো ছাবস্ক্ৰাইবটো কৰি থৈ যাব তো আজিলৈ বাই লগ পাম নেক্সট এটা ভিডিঅ' সৈতে